আজি ন আমাৰ পিছফালে বহা চুপ চুপ মায়ে দৈছে বাই দৈছে এও লষ্ট লৈছেও ধৰ গুড মৰ্নিং মেম গুড মৰ্নিং বাৰু গোটেইকেইটা আহিলে নে বাৰু ল'ৰা ছোৱালী আহিলো দাঁতখনি উলিয়া ধৰি উলিয়ালো আগতে কি পঢ়াব আজি মই অসমীয়া আনিছো মই হিন্দী আনিছো বাৰু কচোন কালি তই কেনে নাহিলি হ'ব বাইদেউ কালি মোক কি ক'ব মোৰ যেন মাথাটো খলকি পো লিখিয়া লাগিছিলে সেইকাৰণে মই আহিবই নোৱাৰিলো তই কচোন মই সেইদিনা বিহুৰ দিনা পুৰা দগৰি খাই লৈ কালি উঠিবই নোৱাৰিলো আৰু তই মোৰ জ্বৰ উঠিছিলে এটা দৰখাস্ত এপ্লিকেশ্যন আনিছ নাই মোৰ সেইদিনা উঠিব পৰা নাই যে মই লিখিবই নোৱাৰিলো মোলে মাথাটো খলকি পো বুলি কৈছিলে সেইকাৰণে মোৰ মাথাটোৱে জইন খাব নোৱাৰিছিলে উপ্লিঙা বেছি হৈছে তহঁতৰ চপলিঙা নাই কোৱা নোৱাৰিলেহে দিম এতিয়া তহঁতক ৰ পঢ়ি আহিছনে অসমীয়া দে অসমীয়া মইহে আনিছো এহেদি হিন্দী আৰু মেথছ আনিছে কেলে আনিছ বেলেগ বেলেগ কিতাপ আমি গম নাপাওঁ নহয় কোনদিনাখন কি আছে হয় নি মই অসমীয়া স্কুল আহিলে চব কিতাপ খুলি আনিব লাগে বুলি গম নাপাৱ নি বৈদ্য গধু হয় গধু হয় অ', মায়ে ৰাতিপুৱা ভাতগাল কেলে খুৱাই পঠিয়াই ভাত গাল কেলে দাঙিবলৈ নোৱাৰো যদি ভোক লাগে কাৰণে 10 কেজিমান হয়ও গধু কিতাপে হেৰি স্কুলত ভোক লাগিব বুলি সেইটো কাৰণে খুৱাই পঠিয়াইছে বেছি কেইটামান খাই দেখোন ইমান কেইটামানহে খাই বাৰু কচোন বিহুত তহঁতি কোনে কি ললি মই চেণ্ডেল আঙঠিয়া ললো মই এইটো ললো মই জোতা ললো দুটা ললি আৰু বিহুত কোনে ক'লেও ফুৰিবলৈ গলি মই ক'লেও জানাই মই বিহু মাৰি ফুৰিলো মই বিচনাত আছিলো হ'ব দে বহুত কথা পাতিলো এতিয়া কিতাপলৈ আহ কালি যে অংক কৰি আনিব কৈছিলো মই কলম নানিলো কাৰ মূৰটো আনিছ তহঁতি বাৰু বহুত কথা পাতিলো এতিয়া হেৰি কচোন ঘৰত হেনো কোনে ভাঙিছিলে আমাৰ ঘৰৰ ওচৰ মানুহ এজনী ভাঙিছে তাইৰ নাম হ'ল ৰুণুমাই এনেকুৱাই ভাঙে ভলুকা কাঠডালো ভাঙি দিলকে এনেকে খুই পিনে হয় নি এইবোৰকে শিকিছ এইবোৰকে চাই কোনে কি ভাঙে হে আৰু ল'ৰাটো কিমানে মায়েও জেৱা খুটি ভাঙি দিয়ে কি চুপ কথা ক'বলৈ আহিছ সেইবোৰকে শিকিছ তই বেছি হৈছ তোৰ মুখখন বেছি হৈছে আমাৰ ঘৰলৈ লৈ যাম দেই লৈ যাবি সেই প্ৰশ্ন কৰিবলৈ কৈছিলো কৰিলি নাই বিহু খাই পিনি পেট বেয়া নহয় লাগি গ'ল মোৰ পেঞ্চিলডালে ছুটি হৈছিলে একদম লিখিব নোৱাৰি ইমান তহঁতৰ বেছি দুষ্ট হৈছে ন এইবাৰ কালি পকি আহিছে নতুনকে আহিছে তুমি কৰিলা নে নাই কোৱা ভালেই কৰিছ দে মই কৰি আনিবলৈ কম যদি নকৰিবি ঠিকেই কৰিছ দে কবিতা গাচোন গা নিজে বনাই গ'লে হ'বনে যি পাওঁ তাকে গাচোন জহনি য়েছ মামা কিতাপত কি জহনিকে আছে নি মই হিন্দী কিতাপখনহে আনিলো এইটো চব জহনি তাতে লিখা আছে জহনিকে আছে হা পঢ়িবলৈ জান টিউচন অন্য যে পঢ়াই আছো এইবোৰকে শিকিছ হা লিখা এইটো জহনি লিখা আছে নি স্পেলিংটো চাচোন এইটো জহনি বুলি লিখা আছে নি তালবীয়া খ নি কখবি তই জান নে নাজান কচোন তই কমাচোন তাৰ পিছত কোনে মাতিব মই মাতিম পিছত মা কুপলিঙা আছে নি তহঁতৰ হা কৈ আছে তই কুকুৰ আহিছে না তই আহিছে না তই হা কুটি
কুটি কুটি তই গাচোন তই গা কবিতা গাচোন তই টুইংকল টুইংকল আকাশৰ ভালকে কৈছ না তই গাচোন গা চাই ৰ নুচুৱাকে গা শুই থাক নহয় তোকো সুধিব আমাৰ এইজনী যে বৈদ্যতা কাটি নিহে টিউচনটো লৈ আছো টুইংকল টুইংকল আকাশত ষ্টাৰ কি চাই তোক নুচুৱাকে ক'বলৈ কৈছো নে বলিখন দে বাইদেউ বল লৈছো তই বেছি হৈছে নেকি তই হা টুইংকল টুইংকল আকাশত ষ্টাৰ হাৱা ৱেন্দা কি হৈছে অকণমান এইফালে আছোন তই এইফালে গা টুইংকল টুইংকল কিহৰ দাঁত ওলাইছে কিহৰ দাঁত ওলাইছে কিহৰ দাঁত ওলাইছে এইখন অংক কিতাপ হয় মেডাম কিতাপ থপা থ ভালকে থ গা টুইংকল টুইংকল আকাশত ষ্টাৰ হাৱা ৱেন্দা মই পাপা কি পাহৰি গৈছ মানে নাজান ভালকে ওমে মামদা হেনকে টিউচন ল'বলে আৰু তই গাচোন কি নাজানো ভাতখিনি খাবলৈ জানো হা মাৰে ভাত আমিও জানো বেছি হৈছে আৰু জনীয়ে তুমি কেলে চাই আছ আপোনালোকৰ ঘৰ কুকুৰটো গৈছে কি থাকক তই কুকুৰলে চাই দিব লাগে আৰু তই গাচোন মানে আপোনালোকৰ ঘৰ কুকুৰে কাহিছে তই বেছি হৈছে নি বাৰু সঁচাকে কিবা এটা কৰিবলৈ আনিলো কৰি নান হা ইয়াক যে মেডাম সঁচাকে দিব লাগে গাড়ী নান তই হৈছে কি তহঁতৰ হা মাহঁতৰ ধন গাল এনেই আহিছে টিংগলকে গা Twinkle, twinkle, little star, how I wonder what you are. Up above the world so high, like a diamond in the sky. মানে তই নুচুৱাকে নোৱাৰ তই কিতাপখন কেলে দেখাই আছ এখন ফালি আছিলে সেইকাৰণেহে মই এনেকে কৰি থৈছিলো কিতাপখন একদম ফালি খাই আছ হেৰি পঢ়নে তাতি খাও আমাক মায়েকে এনেকে দলি মাৰি দিয়ে সেইকাৰণে মাৰে দলি মাৰি দিয়ে খাবলৈ আহিছ হা মা কাইলৈ তই একাইটা ঘৰলৈ যাব লাগিব এই দে হ'ব থ এতিয়া হেৰি বাৰু হেৰি এতিয়া আমাৰ থ হেৰি কি কয় আজিতো কালি দিয়া কেইটাতো নানিলিয়ে কাইলৈ দি আনিম সেইকেইটা কাইলৈ আনিবি কাইলৈ মই নাহো কেলে নাহ কি কাৰণে নাহ আহিবি নাচাওঁচোন পেট বিষ হ'ব কাইলৈ পেট বিষ হ'ব তই আজিয়ে গম পালি মোৰ জ্বৰ হ'ব কাইলৈ কাইলৈ ঘৰলৈ যাম ৰ বেছি হৈছে তহঁতৰ হেৰি নকৰি তহঁতে বেছি হৈছে বস্তা এটা লগ দেখোন মেডাম কেলে কৈছ মৰম লাগিছে মা বাপেকলে ৰ ফোন কৰো আমি যাম কি কৰি আনিবলৈ কৈছিলো কচোন এতিয়া কৈছিলো অংক কৰি আনিবলৈ কৈছিলো হা সেইবোৰ কৈছিলো হা বিজ্ঞান হিন্দী কি কৰিম কৈছিলো জানো কিবা এটা কৰি আনিবলৈ কৈছিলে কি কৈছে আকৌ কওকচোন কচোন কি কৰি আনিবলৈ কৈছিলো তহঁতৰ ইমানে ভাল কৈছিল মেথামেটিক্স কৰি আনিবলৈ কৈছিলে মেথামেটিক্স কৰি আনিবলৈ কৈছিলো হেৰি কি কয় কাইলৈ গোটেইকেইটা হেৰি কৰিবি মোৰ জ্বৰ বোলে কোৱা দেখি হেৰি কৰিম বোলে দেখি তহঁতৰ আজিয়ে বেমাৰ ওলালে হাঁচি আহিছে আৰু পানী খেলিবিগে মোৰ ভৰিকেইটা ভাগি পৰিবলৈ আছে কিমান ঢেলা লাগিছে হেৰি বাৰু সেইবোৰ থচোন হেৰি কাইলৈ হেৰি কি কয় হেৰি প্ৰশ্নকেইটা কৰি নিবি কালিতো নকৰিলে এইবোৰ অংককে কৰি আনিবি চাই লিখিবি হ'ব তই আনচাৰকেইটা কবি মই লিখিম আনচাৰকেইটা তই কবি মই লিখি দিম বেছি হৈছে ন দে বাইদেউ হ'ব দে এতিয়া হেৰি এঘণ্টা হৈ গ'ল এতিয়া ইমানতে হেৰি কৰোঁ কাইলৈ খালি ভালকে কৰি আনিবি দেই কৈছোঁ অলপমান আমি যাওঁ
কিন্তু বস্তা এটা আনক গেল কুকুৰটো ইমান লাগিছে যা হেৰি পোৱালি দিব নহয় আকৌ তেতিয়া লৈ যাবি যা গোটেইকেইটাকে এটা এটা দিম মাইকী কুকুৰ নি মতাই হওক মাইকীয়ে হওক যা দিম বুলি কৈছে নাই এতিয়া দাঙি কিনি দিও যাম দেই যা এতিয়া দাঙি কিনি দিও যাম তা মুখখনা ও মানে কুকুৰ কি হৈছে তাত হয় কি হৈছে ঠিকে ঠিকে যা